ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক গণিতত এই তিনিটা চিহ্নৰ ব্যৱহাৰ কেনেদৰে হয় তাৰ বিষয়ে কিছু আমি আলোচনা কৰিম। প্ৰথমতে এইটো চিহ্ন লৈছোঁ দেই। এইটো চিহ্ন ব্যৱহাৰ হয় আমি কোনো দুটা বস্তুৰ প্ৰথমটো বস্তু দ্বিতীয়টো বস্তুতকৈ আমি ডাঙৰ বুজাবলৈ এইটো ব্যৱহাৰ কৰোঁ। আনহাতে এইটো ব্যৱহাৰ কৰি আমি প্ৰথমটো বস্তু দ্বিতীয়টো বস্তুতকৈ সৰু বুজাবলৈ। আৰু এইটো হ'ল মানে কি দুইটাৰ ফালে কি আছে সমান আছে। এতিয়া ধৰাল হ'ল প্ৰথমজনৰ তাত তিনিটা বস্তু আছে। তিনিটা বস্তু আমি কি হিচাপে লিখোঁ আমি এজনৰ তাত এনেদৰে আমাৰ তিনিডাল পেঞ্চিল আছে। আনহাতে দ্বিতীয়জনৰ তাত আমাৰ কেইডাল আছে পাঁচডাল আছে। এতিয়া আমাৰ কাৰ তাত বেছি আছে দ্বিতীয়জনৰ তাত আমাৰ পেঞ্চিলৰ সংখ্যা কি আছে বেছি আছে। এতিয়া প্ৰথমটোৰ তাত আমাৰ কিমান আছিল তিনিডাল। গতিকে তিনিডালো আমি কি লিখিব পাৰোঁ তিনি। ঠিক তেনেদৰে দ্বিতীয়টো তাত আছিল আমাৰ কেইডাল 1 2 3 4 5ডাল। গতিকে দ্বিতীয়টো আমি কিমান পালোঁ 5। গতিকে এই যে আমি এইটোতকৈ এইটো কি আছে আমাৰ বেছি। গতিকে প্ৰথমটোতকৈ দ্বিতীয়টোক বেছি বুজাবলৈ আমি কোনটো ব্যৱহাৰ কৰিম এইটো চিহ্ন। তাৰ মাজত আহিব আমাৰ এইটো চিহ্ন। এতিয়া লৈছোঁ দেই আৰু এটা উদাহৰণ। এতিয়া আকৌ চাবা প্ৰথমজনৰ তাত আছে ধৰা 4টা মাৰ্বল। আকৌ দ্বিতীয়জনৰ তাত আছে কেইটা 2টা। 4টা বুজাবলৈ আমি কি লিখিম 4। মানে দ্বিতীয়জনৰ তাত কেইটা আছিল 2টা। গতিকে 2টা বুজাবলৈ আমি কি লিখোঁ 2। গতিকে কাৰ তাত বেছি আছে প্ৰথমজনৰ তাত বেছি। গতিকে যেতিয়া এইটোতকৈ এইটো বেছি বুজাবলৈ তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিম এইটো চিহ্ন ব্যৱহাৰ কৰিম। ঠিকে এতিয়া আমাৰ এইটো আহিব। এতিয়া আকৌ চাবা এতিয়া এজনৰ তাত 2টা বল আছে। আৰু দ্বিতীয়জনৰ তাতো আমাৰ কেইটা বল আছে 2টা বল আছে। গতিকে দুইজনৰ তাত কিমান আছে প্ৰথমজনৰ তাত আছে বল 2টা, দ্বিতীয়জনৰ তাত আছে 2টা। মানে কি দুইজনৰ তাত কিমান আছে বলৰ সংখ্যা সমান আছে। গতিকে দুইজনৰ তাত যেতিয়া সমান থাকে তেতিয়াহ'লে আমি কোনটো চিহ্ন ব্যৱহাৰ কৰিম এই চিহ্নটো ব্যৱহাৰ কৰিম। মানে এইটো আৰু এইটোৰ তাত সমান মাজত আমাৰ কি আহিব সমান আহিব। এতিয়া চাবা কেইটামান আকৌ উদাহৰণ লৈছোঁ। প্ৰথম এজনৰ তাত আছে 5বিধ বস্তু, দ্বিতীয়জনৰ তাত আছে আমাৰ 8বিধ বস্তু। এতিয়া কাৰ তাত বেছি আছে দ্বিতীয়জনতে বেছি। প্ৰথমটোতকৈ দ্বিতীয়টো বেছি বুজাবলৈ আমি কোনটো চিহ্ন ব্যৱহাৰ কৰিম এইটো চিহ্ন। এতিয়া মানে এইটোতকৈ এইটো ডাঙৰ। মানে যিটো ফালে আমাৰ এই মুখখন খোলা থাকে সেইটো অংশ হ'ল ডাঙৰ আৰু এইফালে জইল লাগি থকা অংশ ফালে এইটো কি বুজাব সেইটো অংশ আমাৰ সৰু। এতিয়া আকৌ এফালে আছে 6টা আৰু এফালে আছে 1টা। কোনফালে ডাঙৰ আছে আমাৰ এইটো ফালে ডাঙৰ, কাৰণ ইয়াতে 6টা ইয়াতে 1টা। এইটো ফালে কি হ'ব আমাৰ ডাঙৰ। এইবাৰ আছে এটা জেগাত আছে 10টা আৰু এইটো ফালেও আছে আমাৰ 10টা। গতিকে দুইফালে আমাৰ কি আছে সমান আছে। গতিকে আমি কি ব্যৱহাৰ কৰিম সমান চিন ব্যৱহাৰ কৰিম। তোমালোকে এতিয়া আমি কেইটামান মই উদাহৰণ দিছোঁ, এইকেইটা তোমালোকে ঘৰত চেষ্টা কৰিবা দেই। এইফালে দিছোঁ 8টা, ইয়াতে থাকিল 3টা। এতিয়া তোমালোকে ইয়াতে মাজত কি চিহ্ন হয় লিখিব লাগিব। ঠিক তেনেদৰে 2 নম্বৰটো দিলোঁ এজনৰ তাত আছে 15টা, আন এফালে এইফালে আছে ধৰা 17টা। এইফালে আছে 2টা, ইয়াতে দিছোঁ 5টা। আছে 11টা, আছে 11টা। ইয়াতে আছে 18টা, আছে ইয়াতে আছে 9টা, তো আছে আমাৰ 9টা। এতিয়া তোমালোকে এই খালী ঠাইকেইটাত কোনটোত কি চিহ্ন হ'ব তোমালোকে ঘৰত চেষ্টা কৰিবা দেই নিজে। এতিয়া তোমালোকে হয়তো আশা কৰোঁ তোমালোকে বুজি পালা। এইখিনি তোমালোকে ঘৰত নিজে চেষ্টা কৰিবা। ধন্যবাদ আজিলৈ।